हेलो फ्रेंड की खबर আজি আমি কথা পাতিম অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিষয়ে। আজি আপোনালোকে এই ভিডিঅ'টোত ডিম্পু বৰুৱাৰ শিক্ষা প্ৰেম আৰু তেওঁৰ ইউটিউব জাৰ্নিটোৰ বিষয়ে জানিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিম্পু বৰুৱাৰ জন্ম হৈছিল 6 আগষ্ট 1995 চনত। বৰ্তমান নলবাৰী জিলাৰ বাসিন্দা ডিম্পু বৰুৱাৰ দেউতাকৰ নাম হ'ল পিতাম্বৰ বৰুৱা আৰু মাকৰ নাম হ'ল লতিকা বৰুৱা। ডিম্পু বৰুৱাৰ দেউতাকৰ অৰিজিনেল ঘৰ মঙ্গলদৈত, কিন্তু ডিম্পু প্ৰায় এবছৰ বয়সৰ পৰা মোমায়েকৰ ঘৰ অৰ্থাৎ পাঠশালাত থাকিয়ে ডাঙৰ হৈছিল। পাঠশালাত থকা 1212 নম্বৰ মধ্য প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ হৈছিল। তাৰ পিছত তেওঁ পাঠশালাত থকা চৌখুটি হাইস্কুলত 7ম শ্ৰেণীলৈ পঢ়িছিল। ইয়াৰ পিছত তেওঁ নলবাৰীৰ নিজ বাসগৃহলৈ উভতি আহিছিল আৰু নলবাৰীৰ ব্ৰজলক্ষ্মী বিদ্যাপীঠত নামভৰ্তি কৰিছিল। তাৰ পিছত তেওঁ নলবাৰীৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত ডিম্পু বৰুৱাই নলবাৰীত থকা ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ কলেজীয়া শিক্ষাৰ বাবে নলবাৰী কলেজতে নামভৰ্তি কৰে। তাৰ পৰাই ইংৰাজী বিষয়ত মেজৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। কলেজীয়া শিক্ষা শেষ কৰি দুবছৰীয়া পাঠ্যক্ৰম DELED পাছ কৰে। ইয়াৰ পিছত আইডলৰ পৰা ইংৰাজী বিষয়ত MA পাছ কৰে। ফ্ৰেণ্ডছ, ডিম্পু বৰুৱা এজন সুদক্ষ শিক্ষক হিচাপেও পৰিচিত আছিল, য'ত তেওঁ সৰু সৰু ল'ৰা ছোৱালীবোৰক ইংৰাজী বিষয়ত পাঠদান কৰিছিল। তো ফ্ৰেণ্ডছ, এতিয়া আমি কথা পাতিম ডিম্পু বৰুৱাৰ কৰ্মৰাজিৰ বিষয়ে, অৰ্থাৎ ডিম্পু বৰুৱাৰ ইউটিউব জাৰ্নিৰ বিষয়ে। ডিম্পু ব্লগছ, ডিম্পু বৰুৱা নামেৰে 3টা ইউটিউব চেনেল চলাই আছে। ডিম্পু বৰুৱাৰ প্ৰথমটো ইউটিউব চেনেল হ'ল ডিম্পু বৰুৱা, যিটো তেওঁ 2017 চনতে আৰম্ভ কৰিছিল, য'ত বৰ্তমান 18 লাখতকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে। এই চেনেলটোত তেওঁ কিছুমান টেকনিকেল বিষয়ৰ ওপৰত ভিডিঅ' বনোৱাৰ উপৰিও তেওঁ কিছুমান সৰু সৰু বিষয়ৰ ওপৰত সহজ সৰল ভাষাত ভিডিঅ' বনাই সকলোকে বুজাবলৈ চেষ্টা কৰে। ডিম্পু বৰুৱাৰ দ্বিতীয়টো ইউটিউব চেনেল হ'ল ডিম্পু ব্লগছ, যিটো চেনেল তেওঁ 14 এপ্ৰিল 2018 চনত প্ৰথমটো ভিডিঅ' আপলোড কৰিছিল। এই চেনেলটোত বৰ্তমান প্ৰায় 28 লাখ ছাবস্ক্ৰাইবাৰ আছে। এই চেনেলটোত তেওঁ দৈনন্দিন জীৱনৰ ওপৰত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ পৰিৱেশ ভিডিঅ' আকাৰে দেখুৱাবলৈ চেষ্টা কৰে। এই চেনেলটোত ডিম্পু বৰুৱাই ভাৰতৰ বাহিৰৰ বহুকেইখন দেশ ভ্ৰমণ কৰি তাৰ পৰিৱেশ আমাক দেখুৱাবলৈ সক্ষম হৈছে। ডিম্পু বৰুৱাৰ তৃতীয়টো ইউটিউব চেনেলৰ নাম হ'ল ডিম্পু, যিটো চেনেলত প্ৰায় 2,30,000 ছাবস্ক্ৰাইবাৰ আছে। এই চেনেলটোত তেওঁ হিন্দী ভাষাত ব্লগিং কৰা দেখা যায়। ডিম্পু বৰুৱাই ইউটিউবৰ উপৰিও ইনষ্টাগ্ৰাম আৰু ফেচবুকত বহু সংখ্যক ফলোৱাৰ্ছ গোটাবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁৰ ইনষ্টাগ্ৰামত 1 মিলিয়ন আৰু ফেচবুকত 1.4 মিলিয়ন ফলোৱাৰ্ছ গোটাবলৈ সক্ষম হৈছে। গতিকে আমি আশা কৰিব পাৰোঁ যে বৰ্তমান সময়ত ডিম্পু বৰুৱা এজন সফল অসমীয়া ইউটিউবাৰ। ডিম্পু বৰুৱাৰ ইউটিউবৰ লগত জড়িত হৈ বৰ্তমান সুন্দৰভাৱে জীৱন যাপন কৰা দেখা গৈছে। বহুতে ডিম্পু বৰুৱাৰ ইউটিউবৰ পৰা মাহিলী উপাৰ্জন 3 পৰা 4 লাখ টকা বুলিও কয়, কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত ইউটিউবাৰ ডিম্পু বৰুৱাই কেতিয়াও মুকলিভাৱে কিমান টকা উপাৰ্জন হয় সেই কথা ফাদিল কৰা নাই। তো ফ্ৰেণ্ডছ, আপুনি যদি ডিম্পু বৰুৱাৰ অনুৰাগী তেন্তে ভিডিঅ'টো এটা লাইক আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি আমাক আগুৱাই যোৱাত সহায় কৰক। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।